আপোনাৰ বিদ্যুৎ বিল বেছি হৈছে নেকি? যদি হৈছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। অসম চৰকাৰে নতুন এটা আঁচনি মুকলি কৰিছে, অধিক শুল্ক ৰেহাই আঁচনি। এই আঁচনিৰ যোগে 100% বিদ্যুৎ বিল ৰেহাই কৰিব। কোনসকল মানুহে এই আঁচনিৰ যোগ্য, আজিৰ ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ বুজাই দিম। আৰু কোনসকল মানুহে এই আঁচনিৰ সহায় লাভ কৰিব, ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অফিচিয়েল ৱেবছাইটত এই নটিফিকেশ্যন দিয়া হৈছে। মহা ছেপ্টেম্বৰ অফাৰ, অধিক শুল্ক ৰেহাই আঁচনি। অধিক শুল্ক ৰেহাই আঁচনি ছেপ্টেম্বৰ 2022ৰ সহায়ত 100% পৰ্যন্ত অধিক শুল্ক ৰেহাই লৈ আপোনাৰ সম্পূৰ্ণ বকেয়া পৰিশোধ কৰক। সাধাৰণ চৰ্তসমূহ দিয়া হৈছে। এই আঁচনি 25/10/2022 পৰ্যন্ত বৈধ। অহা মাহৰ 25 তাৰিখলৈ এই আঁচনি বৈধ থাকিব। আঁচনিসমূহক ব্যৰ্থ হোৱা গ্ৰাহকসকল এই আঁচনিৰ যোগ্য নহ'ব। আপুনি যদি আগতে আপোনাৰ বিদ্যুৎ বিল ৰেহাই কৰিছিলে তেন্তে আপুনি এই আঁচনিৰ সুবিধা লাভ নকৰিব। সংশ্লিষ্ট বিলিং কাৰ্যালয়ত আবেদন দাখিল কৰিব লাগিব। আপোনাৰ কাষত থকা বিদ্যুৎ কাৰ্যালয়ত এই আবেদনখন দাখিল কৰিব লাগিব। তলত দিয়া হৈছে ধৰণৰ অসৎ কাৰ্যকলাপ বা মোকৰ্দমা থকা বিলৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য নহ'ব। আপোনাৰ যদি বিলৰ ক্ষেত্ৰত আগতে কোনো প্ৰব্লেম হৈছে নাইবা আপোনাৰ যদি মিটাৰ চেক কৰিবলৈ অফিচত গৈছে তেন্তে এই আঁচনিৰ সুবিধা আপুনি লাভ নকৰিব। ওপৰত চাব পাৰে দিয়া হৈছে চাহ বাগিচাৰ শ্ৰমিক আৱাস 100% ৰেহাই 10টা কিস্তিত পৰিশোধ, 10টা কিস্তিতে পৰিশোধ কৰিব লাগিব। ডমেষ্টিক এ শ্ৰেণী গ্ৰাহক 100% ৰেহাই এককালীন নিষ্পত্তি। ইয়াতে চাওক তলতে দিয়া হৈছে 80% ৰেহাই 2টা কিস্তিত পৰিশোধ কৰিব লাগিব। তলতে দিয়া হৈছে 50% ৰেহাই 4টা কিস্তিত পৰিশোধ কৰিব লাগিব। অন্যান্য শ্ৰেণী TDC গ্ৰাহক 31/8/2022ত 100% ৰেহাই এককালীন নিষ্পত্তি। বন্ধুসকল, আপোনাৰ যদি ঘৰত বিদ্যুৎ বিল বেছি হৈছে তেন্তে আপুনি অহা মাহৰ 25 তাৰিখৰ আগত আপোনাৰ বিদ্যুৎ কাৰ্যালয়ত গৈ আপুনি এই ৰেহাই আঁচনি সোনকালে আবেদন কৰক। সেয়েহে আপুনি 100% ৰেহাই লাভ কৰিব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।